Hello guys, welcome to back to my open का जो चैनल है ना, नाम तो पाही कोसो फनबॉक्स असम। तो वो चैनल के साथ जुड़ते रहिए। हम मजेदार वीडियो आप लोगों को पास मतलब भेजते रहेंगे, दिखा के रहेंगे। तो मैंने जो घास का खेती मतलब दिखाने वाला था ना थोड़ी देर आगे, वो थोड़ा यहाँ पे दिखा दीजिए। यही है घास ना, ये घास तो एक इम्पोर्टेंट, इसका इम्पोर्टेंट बात क्या है, वो फोटोग्राफी के लिए। हाँ, फोटोग्राफी के लिए जो ग्रीनरी जो मतलब क्या कलर बनता है ना, तो यहाँ में बनता है, बहुत सुंदर कलर बनता है ना। हम यहाँ पे फोटोशूट करेगा, तो देखेगा यहाँ पे कैसा कलर आता है। दुनिया के पूरा फोटोशूट चली আছে দেখিছে পুরা এফালে। এটো ইউএসএ পৰা আহিছে নেকি বাবু? হা তোমাৰ যোনটো গৈছে নাই? গৈছে নাই? আমাৰ এইটো ইউএসএ পৰা উঠাই আনিছে নেকি? মডেল না? আপুনি আপোনাৰ আমাক কিমান ফটো মাৰি দিও? আপোনাকো ফটো মাৰিব লাগিব ন আমি, নহলে আকৌ পিছত দূৰ ধৰিব নহয় ন। ইমান ধুনীয়া জেগাত আহিলো বোলে মালিককে কেমেৰা মালিককে বোলে ফটো মাৰি নিদিলো। তো এজন হল মোৰ এছিষ্টেণ্ট, এওঁ কেমেৰা উলিয়াই মেলি ৰেডি কৰি দিয়ে, তাৰপৰা মই চাওঁ, যদি মই নোৱাৰোঁ তেতিয়া মেইন মালিকক দি দিওঁ মানে বস্তুটো। তো ইয়াৰ এছিষ্টেণ্ট মই, মোৰ এছিষ্টেণ্ট আকৌ আমাৰ এজন হ'ল মডেল, আমি এজন মডেল আমি বাহিৰৰ পৰা হায়াৰ কৰি আনিছোঁ। নমস্কাৰ দিয়া, নমস্কাৰ। বাকী এয়া পূৰা দেখাই আছোঁ বস্তুটো। মানে কি হয়, এই যোনটো ঘাঁহ হয় ন, এইটো গ্ৰীনেৰীৰ কাৰণে এইটো বহুত ধুনীয়া এটা বেকগ্ৰাউণ্ড দিয়ে কালাৰটোৰ কাৰণে। তো সেইকাৰণে ইয়াত আহিলোঁ, বহুত ধুনীয়া এটা পৰিৱেশ। আমাৰ ইণ্ডাষ্ট্ৰি যোনটো ইণ্ডাষ্ট্ৰি বেক চাইডটো চাওক, সদায় আপোনালোকে ৰাস্তা দি গৈ থাকোঁতে ফ্ৰণ্ট চাইডটো দেখে, এইটো বেক চাইডটো। আৰু এখন হ'ল অৰুণাচল আৰু এখন হ'ল আছাম। আমি এতিয়া আছোঁ অসম অৰুণাচল বৰ্ডাৰ, আৰু এইখনে বৰ্ডাৰ হয়। মানুহে কয় বহুত হাই হাল্লা হৈ থাকে, আমাৰ ইয়াত কিন্তু বেছি হাই হাল্লা নাই, আমাৰ ইয়াত শান্তি, চব মিলিজুলি থাকে। দেখিছে ইয়াত পূৰা ফটো শ্বুট চলি আছে। আমাৰ সঞ্জয় মই ঢুলীয়া বুলি মাতো দেই, বহুত ধুনীয়া ঢোল বজায় মানুহটো। মানে আজি মানে কি মানে বেলেগ এটা ফূৰ্তি হৈ আছে, দেখি না, গ্ৰীণ তো চব গ্ৰীনেৰী। আমি গাঁৱলীয়া মানুহ গাইজ, সেইকাৰণে আমি গাঁৱত থাকি বেছি ভাল পাওঁ, বেছি টাউনৰ হাই হাল্লা আমি ভাল নাপাওঁ। এতিয়া দেখো ইমান ধুনীয়া এটা শান্তিৰ পৰিৱেশ। যদি চৰাই যদি তাত কি যোনটো শব্দটো ন, এইটো যদি শব্দ থাকে আৰু ভাল লাগে তেতিয়া থাকি পেলাই। আহিব এনেকুৱা জেগাত, আহি পেলাই অলপ অকলে টাইম স্পেণ্ড কৰিব, বেছি ভাল লাগে। এইবিলাক পূৰা ঘাঁহ লগাই থোৱা আছে পুখুৰী পাৰে। এই জেগাটো একচুৱেলি মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ভালকৈ দেখাম। ইয়াত তেওঁ মালিকজন নাই, এতিয়া এইফালে গ'ল ক'ৰবাত। তো ইয়াত ধুনীয়াকৈ মীন পালন আছে আৰু ফাৰ্ম আছে। তো আমি ইয়াতে ফটো মাৰিব আহিলোঁ ধুনীয়াকৈ। জেগাটো আপোনালোকে গোটেইটো দেখিছে, ইয়াত ধুনীয়াকৈ পূৰা সজাই ৰাখিছে প্ৰকৃতিৰ লগত। কি ব্লগিঙো কৰিব দিয়া নাই মোক, দেখিছে নে? যে এবাৰ এইফালে আহোঁ, এইফালৰ পৰা খেদে, এইফালে যাওঁ, সেইফালৰ পৰা খেদে। একদম শান্তি নাই মানে সিহঁতৰ পৰা। সেইকাৰণে কওঁ মই ব্লগ, মই সেইকাৰণে 3-4 দিনৰ মূৰত যে এটা ব্লগ দিওঁ যে, সেইকাৰণে ৰেচপেক্টে নাই মোক ৰেচপেক্টে নকৰে। ক'ত যোৱা ভাইটি? এটা এক্সাইটমেণ্ট দেখিছে নাই পুৰা? এই আমাৰ মালিক আহি গ'ল, আমাৰ মালিক বেইন ধুনীয়া আহিব বাৰু, ৰখি দিয়ক। তো এজনে হ'ল আমাৰ মালিকজন, এইটো গোটেই এৰিয়াটো। এতিয়া আমাৰ মালিকৰ ফটোশ্বুট হৈ আছে। তো আমাৰ মানে সঞ্জয় ভাই বহুত ধুনীয়া গান গায় মানে। তো সঞ্জয় আমাক এটা কলি গাই শুনা। মই বিহু গান গাই গাইছোঁ, বিহু গান পাওঁ ন, যিহেতু অসমীয়া ন। অ দেহি এটা কৈছিলে অ দেহা, ছয় কখ গঘ নেলাগে তই পঢ়িব, এহালে বাব শিকিলে অ দেহা, পথাৰৰে সোণ গুটি ভঁৰালতে সৰিব, কেলৈ মনে মাৰি থাকৈ নাচনি, নৈকানৰ চাপৰি চৰকাৰী চাকৰি, শৰ্মাই কেনেকৈনো খুজিমে মহাজনৰ ধাৰ। তো বাকি ভিডিঅ' বনাইছো দেই, মই ভিডিঅ' বনাইছো। তাৰ এক্সাইটমেণ্ট দেখিছে নাই? কেমেৰাত ভিডিঅ' বনোৱা তাৰ এক্সাইটমেণ্ট দেখিছে নাই? হাঁহি দেখিছে নাই তাৰ? ধুৱা আগতে বহুত আপডেট হ'ল আকৌ না। গাইছ অলপ দেৰি আগতে আপোনালোকক দেখাইছিলোঁ ন ঘাঁহ কেনেকৈ কি কৰে।
মই আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। ঘাঁহ অকল বীজেই নহয়, ঘাঁহ এনেকৈ ৰুবও পাৰি। মই অলপ দেখাই আছোঁ বস্তু এটা আমাৰ দাদাহঁতে ৰুই আছে। অলপ এইফালে দেখাই দিব দাদা। এই ঘাঁহটো যে আপুনি মানে কি প্ৰথম গুটি সিঁচিছিলে ন? ডালৰ পৰা ন? এইটো বস্তুটো কিমান দিনৰ ভিতৰত এইটো ইম্প্ৰুভ হ'ব, কিমান ডাঙৰ হ'ব এইটো? এইটো এতিয়া এই বেছি 3 মাহ 6 মাহত বৰষুণ পালে আৰু ওখ হৈ যাব। বৰষুণ পালে ঠিক হৈ যাব ন? বাকী এতিয়া এনেকৈ যে আপোনাৰ কি কয়টো ইয়াত কিবা সাৰ চাৰ দিছে নেকি ইয়াত? গোবৰ দিয়া হৈছে। গোবৰ দিয়া হৈছে ন? বাকী মই দেখাই আছোঁ। এয়া আগত ৰোৱা সেয়া ডাঙৰ হ'ল ন? মই দেখাই আছোঁ এইফালে নকচবি মাজে মাজে এয়া সৰু সৰুকৈ এয়া পুলি দেখিছে আপোনালোকে? এই ডালটো যিটো হয় ন, ডালটোৰ পৰা কাটি পিনি এনেকৈ বনোৱা হয়। কাটি ইয়াত শিপাটো সৈতে য'ত থাকিব লাগিব। তাৰপৰা এইফালে আগত ৰুইছিলে এয়া ডাঙৰ হ'ল। এইটো অলপ দেখিছে মানে বহুত সেৰেঙা কৰি ৰোৱা হয় যাতে বাকী বনবিলাক যাতে গুচাব পাৰে। অকল মানে ইয়াত ঘাঁহটোৱে গজিব। এইটো মানে আমি বস্তুটো কেলৈ দেখাই আছোঁ, এইটো বস্তুটো যিবিলাকে ফটোগ্ৰাফি কৰি থাকে তেওঁলোকে বুজি পায়। এইটো গ্ৰীণটো বেলেগ এটা দিয়ে হয় নাই? আৰু বস্তুটো দেখিবলৈও বহুত ধুনীয়া হয়। যদি তোমাৰ কি কয়টো আপোনাৰ প্ৰকৃতিমূলক যিবিলাক মানে ধৰি লওক এতিয়া আমাৰ গছ মানে যিটো প্ৰকৃতিৰ নেচাৰ ন, এই সেউজীয়াবোৰ চালে মানে অলপ চকু টকু বা বহুত মানে ভাল হৈ থাকে এনেকুৱা বুলি কয় আগতে। সৰুতে মায়ে শিকাইছিলে মানে কি? মোক আকৌ সৰুতে মায়ে নিশিকালে এইবিলাক কথা, সেইকাৰণে মই ইমান বুজি নাপাওঁ। ইয়াক সৰুতে মাকে শিকালে, সেইকাৰণে সি মানে আপোনালোকক ভালকৈ কৈছে। সেইকাৰণে মই লৈ আহিছোঁ। মোৰ লগত 2-3 দিনমান থাকিব, বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনাম, চাই থাকিব। মই গাইছ আপোনালোকক বেলেগ এটা কথা ক'ব গৈছোঁ। মানুহ যে চাকৰিৰ পিছত দৌৰি আছে ন, এটাৰ পিছত এটা ইণ্টাৰভিউ, এটাৰ পিছত এটা, অকল চাকৰিৰ পিছতে দৌৰি নাথাকি ন, আমি বেলেগভাৱেও স্বাৱলম্বী হ'ব। মই ইয়াত দেখাই আছোঁ, ইয়াতে গাহৰি ফাৰ্ম খুলিছে মোৰ দাদা হয় ইয়াৰে পথালি পাহাৰ। ইয়াতে গাহৰি ফাৰ্ম খুলিছে। ইয়াতে গাহৰি আছে বিভিন্ন প্ৰজাতি। ইয়াত বহুত বিভিন্ন, আমি বেলেগকৈ এদিন ইয়াত আহিম, ব্লগটো আকৌ ষ্টাৰ্ট কৰিম ইয়াতে। আপোনালোকক কথা দিছোঁ, ইয়াতে আহিম আৰু বেলেগ বহুত বস্তু আছে। ওপৰত দেখাই আছোঁ, ইয়াত পুৰা বাগান আছে, বাগান আছে। তোমাৰ আৰু বহুত বেলেগ বস্তু আছে। ইয়াত বাঁহ আছে বেলেগ প্ৰজাতিৰ, এইবোৰ দেখাম। আৰু এইটো হ'ল ইয়াত জাৰ্চি ফাৰ্মো আছে। তো আমি আপোনালোকক কথা দিছোঁ, আমি নেক্সট বেলেগ এদিন আহিম, আহি পেলাই ভালকৈ ভিডিঅ' বনাম। দুইটাকে একেলগে লগ পাব, আমাৰ দুটাকে একেলগতে লগ পাব। তো চাই থাকিব আমাৰ চেনেলটো। বাকী লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। জয় অসমটো কোনে ক'ব? জয় অসম।